এতিয়া আমি আছোঁ আবু ধাবি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত গৈ আছোঁ গুৱাহাটী, দিল্লী হৈ গুৱাহাটী। আপোনালোকক দেখুৱাম গোটেই জাৰ্ণিটো কেনেকুৱা হয়। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এৰোপ্লেনত যাবনিক তাৰ পৰা আমাৰ বস্তুবোৰ ভৰাই আছে ফ্লাইটত। এইবোৰ দিছে, এতিয়া এইবোৰ পিন্ধিব লাগিব, পিন্ধি লওঁ। এৰোপ্লেন চেনিটাইজ হৈ আছে। Ready to fly, Babu. Ready to fly. पनीर और सब्जी किंवा स्वीट सैंडविच और किंवा दिसे खाब कारणे और वेलकम टू दिल्ली इंटरनेशनल एयरपोर्ट। কেইফালে চোৱা গৈ আছো এতিয়া গুৱাহাটীৰ ফ্লাইটত। গেটৰ ওচৰত আহি পাইছোঁ আৰু ৱেইট কৰি আছো ফ্লাইটৰ কাৰণে। 9:30 ফ্লাইট আছে, অলপ টাইম ৱেইট কৰিব লাগিব। এতিয়া বাজিছে কেইটা? 7:20 আৰু 3 ঘণ্টা ৱেইট কৰিব লাগিব। মাই গড, ৰাতিপুৱা হৈছে, ৰাতি ওলাইছিলোঁ, ৰাতিপুৱা হৈ গৈছে। নিকে খাইছে কি কিংবা যায় দেখাই দিয়া। চাওঁ 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 কি খাই আছে, বিজি হৈ আছে। বেচাৰাটো টোপনি গ'ল। বহুত টাইম ৱেইট কৰিব লাগিব, 3 ঘণ্টা। কেতিয়া ঘৰত পাম নিচিনা হৈছে।
Gopinath Bordula International Airport, Guwahati. The temperature outside is 29 degrees Celsius. Mobile phones may be used now if you wish. বেগৰ কাৰণে ৱেইট কৰি আছো আহি পালো গুৱাহাটী ওলাই গৈ আছো নেক্সট কাম আইতাকালে ৱেইট কৰি আছে বাবুৱে ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব